কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই বাৰু ভালেই আছোঁ। মই আজি বনাম চয়াবিনৰ কোফ্তা। এই কেৰাহী এখন পাতি তাত পানী গৰম হ'বলৈ দিছোঁ এচামুচ নিমখ, এচামুচ সম্পূৰ্ণকৈ দিয়া নাই নিমখ, আৰু ইয়াত মই কিছু চয়াবিন ভালদৰে বইল হ'বলৈ দিম। চয়াবিনখিনি ঢাকনিখন মাৰি দিছোঁ বইল হোৱালে। তাৰপিছত মই কিদৰে চয়াবিনৰ কোফ্তা বনাম আপোনালোকে চাই থাকিব। চয়াবিনখিনি উতলিবলৈ ধৰিছে। এতিয়া মই গেছটো অফ কৰি চয়াবিনখিনি উতলিব ধৰিছে। এতিয়া মই গেছটো অফ কৰি দিম, দি পেলাই চয়াবিনখিনি নমাই ল'ম। মই এতিয়া চয়াবিনখিনি এনেদৰে নমাই ল'ম। চয়াবিনখিনি ঠাণ্ডা পানীৰে ভালকৈ ধুওঁ। চয়াবিনখিনি মই অকণমান ঠাণ্ডা পানীৰে ভালদৰে ধুই লৈছোঁ। এনেদৰে সম্পূৰ্ণকৈ ঠাণ্ডা হ'লে চেপি ল'ম। চয়াবিনখিনি গৰম আছে। চয়াবিনখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ গৈছে। মই এতিয়া খুব ভালদৰে এনেদৰে খুব ভালদৰে মই চেপি ল'ম। এনেদৰে সম্পূৰ্ণকৈ পানী নোহোৱাকৈ চেপি ল'ব। চেপি মিক্সি বা চপাৰত আপোনালোকে ইয়াক গুড়া কৰি ল'ব। মই আজি চপাৰতে কৰিম, মিক্সিটো ব্যৱহাৰ নকৰোঁ। চাবচোন মই কেনেদৰে কি কৰোঁ। মই এইদৰে চপাৰত চয়াবিনখিনি দি দিছোঁ। গোটেইখিনি চয়াবিন দি দিছোঁ। দি এতিয়া মই চপাৰৰ ঢাকনিখন ভালদৰে এনেদৰে মই চপাৰত চয়াবিনখিনি চপাৰত গুড়ি কৰি ল'লোঁ। গুড়ি কৰি ল'লোঁ। এতিয়া ইয়াতে মই বাকী মছলাখিনি দিম। এখনত এইখিনি উলিয়াই ল'লোঁ। এনেদৰে উলিয়াই ল'লোঁ। ইয়াত এতিয়া মই বাকী কি দিওঁ চাই থাককচোন আপোনালোকে। ইয়াত দিছোঁ মই নিমখ, আৰু দিছোঁ মই পিঁয়াজখিনি মই এনেদৰে অকণমান তেল নোহোৱাকৈ ভাজি লৈছোঁ। আদাৰ গুড়ি, শুকান আদাৰ গুড়ি দিছোঁ। হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, দিছোঁ অলপমান গৰম মছলা, মোৰ ওচৰত গুড়িত কৰি থোৱা গৰম মছলা, নহৰু বটা, কেঁচা জলকীয়া কুটি দিছোঁ। মই দুটা দিছোঁ, আপোনালোকে
জ্বলা বেছিকৈ খাই ভাল পালে বেছিকৈ দিব পাৰে। মই দিম ধনিয়া কুটি দিছোঁ এনেদৰে। ধনিয়া কুটি দিছোঁ আৰু মই দিম অকণমান পিঠাগুড়ি। আপোনালোকে পিঠাগুড়িৰ সলনি বেচন বা কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰিব পাৰে। লাইনটোৱে বৰ অসুবিধা কৰি আছে, বেচন বা কৰ্ণফ্লাৱাৰ দিব পাৰে। মই পিঠাগুড়িয়ে দিলোঁ। ভালদৰে হাতেৰে মিহলাই ল'ব, এনেদৰে সুন্দৰকৈ মিহলাই ল'ব। সুন্দৰকৈ এনেদৰে মিহলাই হাতেৰে ভালদৰে চাওকচোন, দেখিবলৈ একেবাৰে কিমাৰ নিচিনা হৈছে, মাংসৰ কিমাৰ দৰে হৈছে। এইটো বনালেও মাংসৰ কিমাৰে বনোৱা যেনে লাগে। কাৰোবাক যদি আপুনি চয়াবিন বুলি নকয়, কোনেও এইটো ধৰিবই নোৱাৰিব। আপোনালোকে ভাজটো যি ধৰণে দিয়ে আৰু সেইটো আপোনালোকৰ কথা। গোলকৈও দিব পাৰে, এনেকৈ মুঠি হিচাপেও, এনেদৰে মুঠি হিচাপেও আপোনালোকে দিব পাৰে। আনিছোঁ আৰু অকণমান পিঠাগুড়ি দি দিলোঁ, গতিকে আঠাটো অলপ কম যেন লাগিছে। আপোনালোকে হাতখনত অকণমান তেলো সানি ল'ব পাৰে, যাতে আৰু লাগি নাথাকে হাতখনত। এনেদৰে আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো আকাৰ দিব পাৰে। এনেকুৱা দীঘলীয়াকৈও দিব পাৰে বা এনেকৈ গোলকৈ দি পেলাই, এনেকৈ গোলকৈ দি এনেধৰণৰ চেপেটাও কৰি দিব পাৰে। এনেধৰণৰে মই মুঠীয়া হিচাপে দিছোঁ, যিহেতুকে মই আলু দি ইয়াক তৰকাৰী বনাম। এনেদৰে মই গোটেই চয়াবিনখিনি, আপোনালোকে তৰকাৰী হিচাপে নকয়, সন্ধিয়া চাহৰ লগতো নাস্তা হিচাপে খাব পাৰে। বৰষুণৰ বতৰ হ'লেতো আৰু কথাই নাই, ল'ৰা ছোৱালীয়ে ভজা পোৰা খাই ভালেই পায় যিহেতুকে। মই এনেদৰে মুঠি বনাই লৈছোঁ। বিলাহী এটা কাটি লৈছোঁ, বিলাহী দিম। ভালদৰে ধুই ভালদৰে কাটি লৈছোঁ। ব্যৱহাৰ কৰিম বিলাহী, পিঁয়াজ আৰু মই ইয়াতে মই কাটি ল'লোঁ আলু। বিলাহীখনত তেল গৰম কৰিছোঁ, তেলখিনি প্ৰায় গৰম হৈ আহিছে। মই এটা ভাজি লওঁ। এটা দি চাইছোঁ। খুব ধৈৰ্য্যৰে সৈতে লাহে লাহে ভাজিব লাগিব।
কামবোৰ যিকোনো কাম কৰোঁতে ধৈৰ্যৰ অতিশয় প্ৰয়োজন। কাৰণ চয়াবিনটো কোমল বস্তু, তাতে আকৌ পানীত সিজাই পেলাই আৰু হেৰি কৰা হৈছে। এতিয়া তেলটো গৰম হৈছে, এতিয়া কোফটাবোৰ এটা এটাকৈ ইয়াতে তেলত দি দিছোঁ। তেলত অকণমান হোৱাৰ পিছত লাহে লাহে লাৰি দিব। এনেদৰে আপোনালোকেও এনেকৈ কোফটা চয়াবিনৰ কোফটা বনাই পেলাই কোফটা কাৰী বনাব পাৰে। নিৰামিষ আলহীৰ বাবে বৰ সুবিধা। আৰু নহ'লে কেতিয়াবা আপোনালোকে আবেলি চাহৰ লগতো এনেদৰে বনাই পৰিৱেশন কৰিব পাৰে। এনেদৰে লাহে 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 ভাজিব। ইয়াতে মই ইয়াত দিবৰ বাবে আলুখিনিও অলপ ভাজি ল'ম। সেইবাবে ইয়াতে দিছোঁ মই অকণমান নিমখ, অকণমান হালধি গুড়ি। মই ইয়াত এতিয়া আলুখিনি এনেকৈ ভাজি ল'ম। ৰাস্তাৰ কাষতে যিহেতুকে ঘৰটো, গাড়ী গ'লে গাড়ীৰ অলপ শব্দ হয় বাৰু। আপোনালোকে যিসকলে ভিডিঅ'টো সময় খৰচ কৰি চাই আছে বা ছাবস্ক্ৰাইব কৰিছে সেইসকলক অশেষ ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম চেনেহেৰে মই আগবাঢ়ি যোৱাৰ আশা কৰিছোঁ। ছাবস্ক্ৰাইব কৰিব সকলোলৈকে মোৰ বিনম্ৰ অনুৰোধ থাকিল। আৰু যিসকলে কৰিছে সেইসকলক আন্তৰিক ধন্যবাদ। আলুখিনি মই অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। হৈছেই প্ৰায় মোৰ আলু। ইমান সিজাকৈ নাভাজোঁ মই, কাৰণ যেতিয়া মই তৰকাৰী বনাম তেতিয়া সিজি যাব বাকী অংশখিনি। এতিয়া মই আলুখিনি উঠাই লওঁ। দিছোঁ ইয়াতে পিঁয়াজ, কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। লগতে দিছোঁ মই ইয়াতে অকণমান নহৰু বটা, এইটো মই আদাৰ গুড়িয়েই ব্যৱহাৰ কৰিছোঁ। বেছি দিয়া নাই, অকণমান দিছোঁ আদাৰ গুড়ি। দিছোঁ হালধি, ইয়াত এতিয়া মই বিলাহীখিনি দি দিছোঁ। দি দিছোঁ মই নিমখ,
কাশ্মীৰী জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, কিচেন কিং মছলা এচামুচ, কিচেন কিং মছলা ভালদৰে লৰাইছোঁ। জলকীয়া এটা ফালি দিছোঁ, কেঁচা জলকীয়া। আপোনালোকেও জ্বলা সোৱাদ অনুসৰি আপোনালোকে যোনে যিমান ভাল পায় সেইধৰণে জলকীয়াটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া বিলাহীখিনি প্ৰায় ভাজ খাই আহিছোঁ, ইয়াতে অকণমান পানী দি দিছোঁ। কালাৰটো দেখিছেনে কি সুন্দৰ হৈছে বিলাহীটো দিয়াৰ বাবে। এতিয়া মই ভাজি থোৱা আলুখিনিও দি দিম। চাওকচোন কালাৰটো ইমান সুন্দৰ হৈছে। অকণমান সিজিলে উতলি আহিলে ইয়াতে আলুখিনি সিজিলে মই ইয়াতে ধনিয়া শাক, নমাবৰ সময়ত ধনিয়া শাক দিম আৰু তৰকাৰীৰ ওপৰতে মই এইকেইটা দি দিম, কোফটাকেইটা। বিলাহী সম্পূৰ্ণৰূপে গলি গৈছে। ইয়াত এতিয়া মই পানী দিম। পানীটো আপোনালোকে নিজৰ গ্ৰেভিটো কিমানখিনি ৰাখিব সেই জোখমতে দিব। মই বহুত গ্ৰেভি নাৰাখোঁ, কিন্তু এই আলুখিনি অকণমান সিজিবৰ বাবেহে পানী অলপ ব্যৱহাৰ কৰিম। এতিয়া মই ইমানখিনিমান পানী দি দিছোঁ। আলুখিনি সিজি অহালৈ মই অকণমান উতলি আহিলে মই চয়াবিনৰ কোফটাকেইটা ইয়াত দি দিম। উতলিবলৈ ধৰিছেই, উতলি আহিলে মই চয়াবিনৰ কোফটাকেইটা দি দিম। দি দিলে তৰকাৰীখন হ'ব। আপোনালোকে ভিডিঅ'বোৰ চাই কমেণ্ট কৰিবচোন, কিবা থাকিলে জানিবলগীয়া থাকিলে বা কিবা মোৰ ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই দিব, বা কেনেধৰণৰ ভিডিঅ' আদি লাগে জনাব। মই চিলাইৰ ভিডিঅ' দিয়া হোৱা নাই, দিম বাৰু। চিলাইবোৰ কৰিবলৈ ধৰাই নাই, বহুতো চিলাই জমা হৈ আছে। মই কাটিঙৰ ভিডিঅ'বোৰ দিম, নিশ্চয় দিম। লগতে হেণ্ড এম্ব্ৰইডাৰীৰো ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ মই এতিয়া নিয়মিত। আপোনালোকে যদি মোক সহায় সহযোগিতা আগবঢ়ায়, নিশ্চয় আপোনালোকৰ আশীৰ্বাদত মই এনেদৰে আগবাঢ়ি যাম। আপোনালোকৰ হয়তো কাৰোবাৰ কিবা কামত আহিবও পাৰে। এতিয়া তৰকাৰীখন উতলিলে সম্পূৰ্ণ উতলিছে। ইয়াতে এতিয়া চয়াবিনৰ কোফটাকেইটা দি দিম এটা এটাকৈ। এনেদৰে দি দিছোঁ। এই কোফটাৰ তৰকাৰী আপুনি যদি মানুহক নকয় এয়া মাংসৰ কিমা নে চয়াবিনৰ কিমা ধৰিবই নোৱাৰিব। এনেদৰে দি দিছোঁ। এতিয়া মই ইয়াতকৈ আৰু জোল নিদিওঁ, এইখিনি অকণমান কমিব, সেইটো হিচাপত ৰাখিম। চাবচোন এয়া চাওক, মোৰ চয়াবিনৰ কোফটা কাৰী ৰেডি হৈ গ'ল। দেখিবলৈ ইমান সুন্দৰ হৈছে চাওকচোন, কালাৰটো দেখিলেই খাওঁ খাওঁ লাগিছে। আপোনালোকেও কৰি চাবচোন। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।
নমস্কাৰ জনাইছোঁ। লগতে পুনৰ এবাৰ কৈছোঁ সকলোকে, যিসকলে নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, বেল বটনটো দবাই থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে, যাতে মই আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ প্ৰেৰণাৰ জৰিয়তে। পুনৰ নমস্কাৰ জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।